নমস্কাৰ, মই প্ৰাঞ্জিত। 2026 চন আৰু ইলেকশ্যন সমাগত। আকৌ সেই পুৰণি শব্দসমূহ আমি শুনিবলৈ পাইছোঁ, মিয়া, দখল, উচ্ছেদ আৰু মাটি। আমাৰ অসমৰ পৰা সমস্যা সকলো সমাধান হৈ গ'ল নে আমাৰ অসমত কোনো ধৰণৰ বেলেগ সমস্যা নাই? বানপানী সমস্যা, নিবনুৱা সমস্যা, কৃষি, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো সমস্যা আমাৰ অসমৰ পৰা শেষ হৈ গ'ল নেকি? এটা সমস্যাই বাছি আছে, সেইটোৱেই কি মিয়া নেকি? আহক আজিৰ ভিডিঅ'টোৰ জৰিয়তে চাওঁ। বৰ্তমান অসমৰ পৰিপ্ৰেক্ষিতত যদি চাওঁ যে টিভি খুলিবই নোৱাৰি, ফেচবুক খুলিবই নোৱাৰি, সকলোতে আমি কেৱল দেখা পাওঁ মিয়া, লুঙি, টুপি আদি শব্দবোৰ। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে কমেণ্ট ছেকশ্যন আমি খুলিবই নোৱাৰোঁ, অশালীন শব্দৰ দ্বাৰা মানুহৰ নানান হাজাৰ হাজাৰটা কমেণ্ট। আমাৰ অসমৰ শিক্ষা ইমানেই নেকি? হয়, অসমৰ সেই মিয়া সমস্যাটো বহুত ডাঙৰ সমস্যা। ইয়াত কিন্তু কেৱল আমি এটা ৰাজনৈতিক দলক দোষ দি থাকিলে নহ'ব। এইখিনিত ৰাজনৈতিক দলক দোষ দিয়াৰ আগতে ভুল আপোনাৰ বা মোৰ দৰে মানুহৰ আছে। কেনেকৈ? চাওক, এতিয়া মই এটা কথা কওঁ যে আমাৰ অসমখন, আমি যদি অসমখনকে 2-3 ভাগ কৰোঁ, আপাৰ আছাম, লোৱাৰ আছাম, মিডল আছাম, এনেকৈ কৰি যে আমি মানুহখিনিৰ মাজতে ভাগ ভাগ কৰি লওঁ, বেলেগেতো সুবিধা পাবই। সেইটোৱে হৈছে আমাৰ নিজৰ ভুল। অৰ্থাৎ আমাৰ এই আৰুতো নানান জাতি উপজাতিসমূহ আছে, সেইখিনিৰ মাজত আমাৰ কোনো মকামিলা বা মিলাপ্ৰীতি ভাৱটো বহুত কম। গতিকে আমাক বেলেগে আহি ল'বলৈ বহুত সুবিধা পাইছে, সেইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ ভুল। এতিয়া যদি চাওঁ মিয়া খেদাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে আমাৰ ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু এই ক্ষেত্ৰত যদি চাওঁ, ৰাজনৈতিক দল এটাও লগ হৈ কৰিব নোৱাৰে। গোটেইখিনি ৰাজনৈতিক দল আৰু আমাৰ লগতে থকা দল সংগঠন সকলো একলগ হ'ব লাগিব। আমি অসমীয়াখিনি একলগ হ'ব লাগিব। তাৰ পিছতহে আমি সেই বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ম। এইখিনিতে কওঁ, আমিতো এতিয়া দেখিলে ভালেই পাওঁ যে বুলডোজাৰ চলিল, সকলোৱে ভাবিলে বা চৰকাৰে কিমান ভাল কাম কৰিছে। কিন্তু আচলতে ইয়াৰ সত্যটো কি? এবাৰ ভাবকচোন, যোৱা 10 বছৰত কিমান মানুহ উচ্ছেদ হ'ল আৰু কিমান মানুহ বিতৰণ হ'ল? যদি আপুনি বিতৰণৰ ক্ষেত্ৰত চাই, সেই উত্তৰটো কিন্তু আপুনি সদায় শূন্যই দেখা পাব। এই উচ্ছেদ কৰা মানুহবিলাক আচলতে ক'লৈ গৈছে? নে আমাক এখন নাটকৰ জৰিয়তে আমাক যাতে আমি আচল কথাবিলাক সুধিব নোৱাৰোঁ, নুসুধো, সেইটো কাৰণে আমাক প্ৰলোভিত কৰি ৰখা হৈছে। আৰু ইছ্যুবিলাক আমাৰ ইলেকশ্যনৰ কাৰণে কেনেকুৱা হ'ব লাগিছে? নিবনুৱা সমস্যা আছে, বানপানী সমস্যা আছে, স্বাস্থ্য খণ্ডৰ সমস্যা আছে, শিক্ষা খণ্ডৰ সমস্যা আছে। আপুনি যদি যায়, এতিয়া এই ভিডিঅ'টো চাই থকা বহু সংখ্যক লোকে এই ভিডিঅ'টো চাইছে, হয়তো ইয়াৰে বহু সংখ্যক মানুহ নিবনুৱাও হ'ব পাৰে। তেওঁলোকে আজিলৈকে কোনো এটা ঠাইত, মই এইটো কোৱা নাই যে সকলোৱে গভৰ্ণমেণ্ট চাকৰি কৰক, চৰকাৰী চাকৰি কৰক। চৰকাৰে আমাক প্ৰাইভেট চাকৰিৰ কাৰণেও ব্যৱস্থা কৰি দিব পাৰে। সৰু সৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। বিভিন্ন ধৰণৰ আমাৰ চেনী কল আছে, কাগজ কল আছে, সেইবিলাক আমাক খুলি দিব পাৰে। এটা কাগজ কল খুলিলে সেই কাগজ কলত কাম কৰা কৰ্মচাৰীখিনি কিন্তু প্ৰফিট নহয়, বা চেনী কল খুলিলে তাত বনোৱা সেই চেনী কৰ্মচাৰীখিনিয়ে প্ৰফিট নহয়। তাৰ ওচৰে পাজৰে কুঁহিয়াৰ খেতি কৰাৰ লগে লগে গোটেই অঞ্চলটোৰ কিন্তু এটা প্ৰফিট হৈ যায়, বা মানুহ কৃষকখিনিৰ এটা ভাল সুবিধা হৈ যায়। গতিকে আমি সেই ঠাইবিলাকত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। আমি মিয়া সমস্যাত লাগি থাকোঁতে আমাৰ অসমৰ মূল সমস্যাসমূহ পাহৰি গৈছোঁ। আমি যদি সেই মিয়া সমস্যাসমূহলৈ চাওঁ, তেতিয়াহ'লে আমি কি দেখিছোঁ? আচলতে চৰকাৰে উচ্ছেদ কৰিছে কিমান আৰু বিতৰণ কৰিছে কিমান। আজি মঙলদৈত খেদিছে, কালিলৈ বৰপেটাত খেদিছে, তেওঁলোক আহি গুৱাহাটীত আছে। আৰু সেই গুৱাহাটীতে ৰিক্সা চলাই বিভিন্ন কাম কৰি সেই মিয়াসকলে বাসস্থান গ্ৰহণ কৰিছে। সমস্যাটো কেৱল স্থানান্তৰহে হৈছে, সমাধান কিন্তু আমাৰ হোৱা নাই। আপুনি যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কষ্ট কৰি চৰকাৰৰ GST দিছে, ইনকাম টেক্স দিছে, সেই টকা আচলতে ক'ত গৈছে? অসমত যিসকলক বিদেশী বুলি ধৰা হয়, তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হয় বা তেওঁলোকে পঠিওৱা হয়। তেওঁলোকে তাত সেই ডিটেনশ্যন কেম্পৰ মানুহখিনি চলাবৰ কাৰণে খৰচ কৰে। আৰু সেই খৰচ কোনে কৰে? চৰকাৰে কৰে। আৰু চৰকাৰে সেই টকা ক'ৰ পৰা পায়? আপোনাৰ মোৰ দৰে মানুহৰ পৰাই কিন্তু সেই টকাখিনি লৈ তেওঁলোকক পোহপাল দি আছে। এবাৰ ভাবক, কল্পনা কৰক যে যিসকল মানুহে আপোনাৰ মাটি দখল কৰিলে আৰু আপোনাৰ পইচা দি সেই মানুহসকলক খুৱাই বুৱাই ৰখা হৈছে। বছৰত কোটি কোটি টকা তেওঁলোকৰ নামত খৰচ কৰা হয়, উকিলৰ নামত খৰচ কৰা হয়, খোৱাৰ খৰচ, চিকিৎসাৰ খৰচ। এইবিলাক খৰচত কিন্তু আমাৰ সেই GSTৰ কষ্টৰ পইচাকেইটা জড়িত হৈ আছে। আমি তেওঁলোকক খেদিব পৰা নাই, বৰঞ্চ তেওঁলোকক আমাৰ পইচাৰে পোহপাল দি আছোঁ। এইটো আকৌ কেনেধৰণৰ দেশপ্ৰেম? অলপতে আপোনালোকে নিশ্চয় এটা খবৰ পাইছে যে আমেৰিকাই এখন বিশেষ বিমানত ভাৰতীয় লোকক হাতে ভৰিয়ে শিকলি লগাই ভাৰতলৈ পঠিয়াই দিলে। কিয়? তেওঁলোকে কেনেকৈ পাৰিলে? তেওঁলোক অবৈধ বুলি চিনাকি হোৱাৰ পিছত তেওঁলোকক ভাৰতবৰ্ষলৈ তেনেকৈ পঠিয়াই দিয়া। আমেৰিকা পৃথিৱীৰ ভিতৰত অন্যতম এখন ডাঙৰ গণতান্ত্ৰিক দেশ। এই দেশখনেও নিজৰ দেশৰ সুৰক্ষাৰ কাৰণে
হিউমেন ৰাইটছৰ কথা নুশুনিলে, মানৱ অধিকাৰৰ কথা নুশুনিলে আৰু ভাৰতৰ লোকসকলক হাতে ভৰি শিকলিৰে বান্ধি ভাৰতলৈ পঠিয়াই দিয়া হ'ল। এতিয়া প্ৰশ্ন হয়, ভাৰতে কিয় নোৱাৰে? বাংলাদেশ আমাৰ মিত্ৰ দেশ, আমি তেওঁলোকক ইমান সহায় কৰোঁ, তথাপিও আজি 50 বছৰে বাংলাদেশৰ লগত এখন শক্তিশালী প্ৰত্যাৰ্পণ চুক্তি, যাক ইংৰাজীত কোৱা হয় ডিপৰ্টেশ্যন ট্ৰিটি, কিয় কৰিব নোৱাৰে? আমেৰিকাই পাৰে, ছৌদি আৰবে পাৰে, কিন্তু আমি কিয় নোৱাৰোঁ? উত্তৰটো সহজ, আমাৰ নেতাসকলৰ ইচ্ছা শক্তি কম। তেওঁলোকে বিচাৰে সমস্যাটো জীয়াই থাকক। যদি সেই সমস্যাটো নাথাকে, তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি ভোট খুজিব? আচলতে মিয়া এটা ৰাজনৈতিক ইছ্যু বা এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া আপুনি দেখিব আচল সমস্যাবোৰ লুকুৱাই ৰাখি কেনেকৈ মিয়া নাটকখন আৰম্ভ হ'ব। ৰাজনৈতিক দলবোৰে জানে যে তেওঁলোকে সমস্যাটো সমাধান কৰিব পৰা নাই, সীমান্ত চিল কৰিব পৰা নাই, ডিপৰ্টেশ্যন ট্ৰিটি কৰিব পৰা নাই, সেয়েহে তেওঁলোকে কি কৰিছে, আমাক ব্যস্ত ৰাখিবৰ কাৰণে মিয়া মিউজিয়াম, মিয়া কবিতা, লুঙি, টুপি আদিৰ বিতৰ্কত মগ্ন কৰাই ৰাখিছে আৰু কিছুমান অন্ধভক্তৰ দৰে মানুহৰ সৃষ্টি কৰিছে। খেলখনত দুটা পক্ষ থাকে আৰু যি দুটা পক্ষই লাভৱান হয়, তাত কিন্তু আপুনি মোৰ দৰে সাধাৰণ মানুহ নাথাকে। এটা থাকিব ফিয়াৰ মংগাৰ্ছ, যাক ভয় দেখুওৱা দল হয়। তেওঁলোকে সেই অধিবাসী মুছলমানখিনিক অৰ্থাৎ মিয়া বাংলাদেশীখিনিক ক'ব যে তোমালোকক আমি খেদি দিম যদি আমাক ভোট নিদিয়া বা আমাৰ লগত তোমালোক নাথাকে। তেওঁলোকে নিবিচাৰে এই মানুহখিনি ইয়াৰ পৰা গুচি যাওক বা ইয়াতে তেওঁলোকে অসমীয়াৰ লগত মিলন হৈ যাওক, এই কথাটো নিবিচাৰে। তেওঁলোকে তেওঁলোকক প্ৰেছাৰ দি ৰাখিব, ভয় খুৱাই ৰাখিব আৰু সেইটো এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব। আৰু তাৰ পিছত থাকিব এটা প্ৰটেক্টৰ্ছ। আনটো পক্ষই খিলঞ্জীয়া মানুহক কয় যে চোৱা, মিয়াই অসম দখল কৰিলে, তেওঁলোকে এই সমস্যাটো সম্পূৰ্ণভাৱে শেষ কৰিব নিবিচাৰে। কাৰণ শত্ৰু যদি নাথাকে, তেওঁলোকে কিহৰ স্বাৰ্থত ভোট খুজিব? কাৰণ মানুহে জাতি বুলি ক'লে এটা আৱেগিক হৈ পৰে আৰু সেই জাতিৰ ক্ষেত্ৰতেই কিন্তু ভোট খুজিলে মানুহে ভোট দিব। তাৰ বাহিৰে অন্য ইছ্যু দেখালে ভোট পোৱাৰ সংখ্যা সদায় কম থাকে। গতিকে মিয়া এটা ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰা হৈছে। মই ইয়াত কোনো ৰাজনৈতিক দলৰ কথা কোৱা নাই, প্ৰত্যেকটো ৰাজনৈতিক দলেই কিন্তু মিয়াক ব্যৱহাৰ কৰিছে। হয়, এটা দলে আনি মিয়াক বহুৱাইছে, তেওঁলোকে মিয়াক ইউজ কৰিছে, আৰু এটা দলে সেই মিয়াই জাতিটো খাব বুলি, শেষ কৰিব বুলিও তেওঁলোকে কিন্তু সেই মিয়াক ব্যৱহাৰ কৰিছে। ভালকে যদি চাই, সেই মিয়াখিনিক আমি উচ্ছেদ নহয় বিতৰণ কৰিব লাগে। অৰ্থাৎ যেনেকৈ আমেৰিকাই ভাৰতত মানুহখিনি থৈ গৈছিল, আমিও ঠিক তেনেকৈ ট্ৰেইন, বাছ, এৰোপ্লেন যিকোনো প্ৰকাৰে সেই বাংলাদেশী মুছলমানখিনিক আমি কিন্তু তাত থৈ আহিব লাগে। তেতিয়াহে আমাৰ অসমখনৰ কাৰণে ভাল হ'ব। এতিয়া আমাৰ কোনো ধৰণৰ লাভদায়ক পৰিস্থিতি হোৱা নাই, বৰঞ্চ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ ক্ষতি হৈছে। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, মই যিটো মিয়া শব্দ ব্যৱহাৰ কৰিছোঁ, এইটো এটা সন্মানীয় শব্দ, যাৰ অৰ্থ হৈছে ডাঙৰীয়া। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত ইয়াৰ অৰ্থটো বেলেগ হৈ গৈছে। সেইবুলি মই সেই মিয়া শব্দত বাংলাদেশৰ পৰা অহা অবৈধ বাংলাদেশীখিনিকহে মই মিয়া বুলি উল্লেখ কৰিছোঁ। আমাৰ যিখিনি মুছলমান আমাৰ অসমত আছে, খিলঞ্জীয়া হৈ আছে, তেওঁলোকক এই মই কথাখিনি কোৱা নাই। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনাক এটা কথা সুধিব বিচাৰোঁ, এইবাৰ নিৰ্বাচনত আপুনি কিহৰ ভিত্তিত ভোট দিব? আপুনি নেতাক প্ৰশ্ন কৰক, মিউজিয়াম বা কবিতাৰ কথা বাদ দিয়ক, কওক যে বিগত 5 বছৰত আপুনি কিমানজন অবৈধ বাংলাদেশী ডিপৰ্ট কৰিলে, সীমান্তৰ কেইটা ঠাই বন্ধ কৰিলে, যাৰ জৰিয়তে বাংলাদেশী আমাৰ অসমলৈ সোমাব পৰা নাই। আমাৰ টেক্সৰ পইচাৰে বিদেশীসমূহক কিয় ডিপৰ্টেশ্যন কেম্পত পুহি ৰখা হৈছে? আমাৰ আচল সমস্যাসমূহ ক'ত? সেই বানপানী সমস্যা কেতিয়া সমাধান হ'ব? সেই নিবনুৱা সমস্যা কেতিয়া সমাধান হ'ব? চৰকাৰী চাকৰিৰ জৰিয়তে নহয়, আমাক খেতি বাতিৰ জৰিয়তেও নিবনুৱা সমস্যা সমাধান কৰিব পাৰে। বিদেশী পোহা সেই কাৰ্যটো কেতিয়া বন্ধ হ'ব? মনত ৰাখিব, কেৱল উচ্ছেদ কৰিলেই বাচিব নোৱাৰি, যদিহে মানুহৰ অহাৰ ৰাস্তা বন্ধ নহয়। নাটকখন চাওঁতে চাওঁতে কেতিয়াবা আমাৰ অসমীয়া জাতিটোৱেই নাটকত পৰিণত হৈ যাব। গতিকে এতিয়াই সজাগ হওক আৰু কথাখিনি যদি যুক্তিপূৰ্ণ যেন লাগিছে তেন্তে শ্বেয়াৰ কৰক। জয় আই অসম, জয় হিন্দ।